ইপিজি বান করার কারণটো এটাই আমি ইউনাইটেড উইমেন ফোরাম অফ কাৰ্বি আংলং তৰফৰ পৰা আজি যেহেতু প্ৰতিবাদী কাৰ্যসূচী লোৱাটো যেহেতু গৌৰৱ গগৈ কাৰ্বি আংলঙৰ বিষয়ত যেনেকে মন্তব্য দাঙি ধৰিছে তাৰ বাবে আমি এই প্ৰতিবাদীটো আমি চলি যাম চলি থাকিব প্ৰতিবাদী কাৰ্যসূচী লৈ থাকিম চলিও থাকিব আৰু তেওঁ ভৱিষ্যতলৈকে যাতে আমাৰ কাৰ্বিসকলৰ মাজত আহি কাৰ্বি আংলঙত আহি কাৰ্বি আংলঙৰ বিষয়ত কথা ক'বলৈ কিছুমান মন্তব্য দাঙি ধৰিবলৈ 20 বাৰ মান তেওঁ ভাবি চিন্তি কৰি পেলাই মন্তব্য দাঙি ধৰিবলগীয়া হ'ব সেইকাৰণে আমি ইয়াত প্ৰতিবাদ কৰিছো ইপিজি বাৰ্ণিং কৰিছো গতিকে ভৱিষ্যতৰ আমাক অন্য অত্যাচাৰ আমি নামানো গ্ৰহণযোগ্য নহয় তাৰ বাবে আমি এই সভাখনৰ পৰা আমি ধিক্কাৰ দিছো গৰিহণা দিছো গতিকে আপুনি নিজৰ অট্টালিকাখন আগত লাইভ কৰক আপোনাৰ নিজৰ ডাঙৰ অট্টালিকাখন লাইভ কৰক 5 ষ্টাৰ সমান 5 ষ্টাৰৰ নিচিনা নিৰ্মাণ কৰা অট্টালিকাখন আগত লাইভ কৰক তাৰ পিছত ৰকিবুল হুছেইন ডাঙৰীয়া গড়ৰ খড়গৰ পৰা নিৰ্মাণ কৰা অট্টালিকাখন আগত লাভ কৰক তাৰ পিছতে আমাৰ কাৰ্বি আংলঙত আহি আমাৰ দুখীয়া দৰিদ্ৰ ৰাইজে আমি নিজৰ কষ্টৰে আমি ঘৰখন সজাইছো সেই ঘৰখনৰ বাবে আপুনি লাইভ কৰিবলৈ ইয়াত নাহিব আপোনাক ধিক্কাৰ দিছো গৰিহণা দিছো যাতে যেন আমাৰ কাৰ্বি আংলঙৰ শান্তি উন্নতি প্ৰগতিৰ পথত বাধা প্ৰদান নকৰিব আমি বৰ্তমান 15 বছৰ 10 বছৰ ধৰি কাৰ্বি আংলঙত শান্তিৰে প্ৰগতিৰে উন্নতিৰে আমি বসবাস কৰিব পাইছো কিয়নো 15 বছৰ আগত আপোনাৰ নিজৰ পিতৃ মুখ্যমন্ত্ৰী আছিলে সেই সময়ত আপুনি কাৰ্বি আংলঙত আপোনাৰ দেউতা আপোনাৰ পিতৃ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আহিছিলে নেকি অহা নাই আপোনালোকে ক'ত আহিব অহাটো দূৰৰ কথা জাতি জনগোষ্ঠীৰ ওপৰত সংঘাতহে চলাইছে আপোনালোকে আমাৰ শত্ৰুহে বিচাৰিছে ইয়াত কাৰ্বিসকলৰ শত্ৰু জন্মাইছে গতিকে আপোনালোকক ধিক্কাৰ দিছো আপোনাক অখিল গগৈ ডাঙৰীয়া যেতিয়া সংবাদ মাধ্যমৰ যোগে প্ৰেছ মিট দিছিলে তেতিয়া আপোনাক কৈছিলে ISI এজেণ্ট পাকিস্তানৰ এজেণ্ট বুলি যদি আপুনি ISI এজেণ্ট নহয় আপুনি পাকিস্তানৰ এজেণ্ট নহয় তেতিয়াহ'লে আপুনি আজিলৈকে কিয় ৰাজহুৱাভাৱে আপুনি প্ৰকাশ কৰিব নোৱাৰিলে
আজি ৰাজহুৱা কিয় কৰিব নোৱাৰিলে আপুনি? গতিকে আপুনি ক'ৰ পৰা অধিকাৰ পালে আমাৰ কাৰ্বি সকলক উন্নতি শান্তি প্ৰগতি আপুনি বাধা প্ৰদান কৰিবলৈ? আপুনি আমাৰ কাৰ্বি ট্ৰাইবেল জনজাতিৰ ওপৰত হাই কাজিয়া লগাবলৈ ইয়াত